নমস্কাৰ কেপিএফ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিছোঁ আজি নতুন ভিডিঅ'। আজিৰ এই ভিডিঅ'টোত আহোম ৰাজ্যৰ ঐতিহ্য ঘুগুহা দৌললৈ গৈ আছোঁ। তো বলক ভিডিঅ'টো আপোনাৰ সৈতে আৰম্ভ কৰোঁ। এই দৌল যিটো ঘুগুহা দৌল আছিলে সেইটো হ'ল আহোম ৰজাৰ দিনৰে, আৰু চাওক ইয়াৰ কাৰিকৰী ইমান সুন্দৰকৈ বনাইছে এইবিলাক, আৰু চব গোটেই পকী মন্দিৰটো। চাওক সেইবিলাক মই দেখুৱাই দিছোঁ। সেইবিলাক এতিয়ালৈকে একো নষ্ট হোৱা নাই, এতিয়ালৈকে অক্ষতে আছে, কোনো ফাট মেলা নাই। ইয়াতে খুব ধুনীয়া হৈ আছে ইয়াতে মন্দিৰটো, আৰু এইবিলাক পকাবিলাক খুবেই ইয়াতে মানে বেলেগ ধৰণৰ অকণমান খুব ভাল এই বস্তুখিনি, আৰু ইমান কাৰিকৰীবিলাক ইমান সুন্দৰকৈ বনাইছে এইবিলাক। এই ঘুগুহা দৌল হৈছে ধেমাজিত, আৰু মই সোমাই পৰিলোঁ ঘুগুহা দৌলত। আৰু ঘুগুহা দৌল আছে ইফালে দুটা পুখুৰী, ইফালে এটা আছে আৰু আনটো ফালে এইটো আৰু এটা আছে। আৰু মোৰ বন্ধু আহিছে সত্যজিতে মোৰ লগত। বন্ধু, ঘুগুহা দৌলৰ সেইটো আনুমানিক কিমান মান হ'ব এইটো এৰিয়াটো? এৰিয়াটো মই বিশেষ নাজানিম বন্ধু, ইয়াতে চালে ওলাব ক'লে। আৰু ইয়াৰ যিটো ৰজাদিনীয়া ন এইবিলাক ইটাবিলাক, ইটাবিলাক একদম ৰজা অকণমান বেলেগ ধৰণৰ ইটাবিলাক, চেপেটা ধৰণৰ। আৰু মানে বহল হয়, বহল এইবিলাক ৰজা আহোম ৰজা ঐতিহ্যৰ এইবিলাক এটা চিহ্ন। আৰু এয়া হ'ল ঘুগুহা দৌল। আৰু ইয়াত কিছুমান লিখা আছে নটিচ, মই প্ৰত্নতত্ত্ব বিভাগৰ দ্বাৰা এয়া চাওক। এইটো বহুত বস্তু আছে ইয়াতে, আৰু এতিয়ালৈকে সম্ভৱ যিমান আছে এতিয়ালৈকে আৱিষ্কাৰ হোৱাই নাই এতিয়ালৈকে, বহুত এতিয়া কাম চলি আছে ইয়াতে। আৰু এইটো হ'ল ঘুগুহা দৌল থান, ইয়াতে সেইটো ইয়াত কিছুমান কথা আছে চাওক, এইটো লিখিব পাৰি ইয়াতে। আৰু এইটো হ'ল শিৱৰ, এইটো শিৱৰ ঠাইটো শিৱদৌল লিখীয়া। ইয়াত সেইবিলাক বহুত ধুনীয়া ইয়াতে এৰিয়াবিলাক, মই অকণমান দেখুৱাই দিছোঁ ইয়াৰ এৰিয়াটো। চাৰিওফালে এনেকুৱা ইটাৰে বন্ধা আছে ঘুগুহা দৌলৰ ইয়াত, এইবিলাক চাওক ইয়াৰ। আৰু সেইটোৰে তাৰ অকণমান দূৰতো আছে এইবিলাক ঘুগুহা দৌল। আৰু এয়া চাওক, এয়া সূৰ্য বৰুৱাদেৱে আমাৰ সূৰ্যদাই অঁকা সেইবিলাক বস্তুবিলাক বনোৱা এই তাত ধেমাজি জিলাত বেছিভাগ জিলাৰ তেওঁ বহুত তেওঁ কাঠৰ কিছুমান বনাইছে ধেমাজি কমাৰ্চ কলেজৰ লগতে। সেইটো মই দেখুৱাই দিম, সেইটো তেখেতে আৰ্ট কৰা, আৰু বহুত ভাল ঠাই এডোখৰ, আহিলে চাব পাৰিব ইয়াতে। আৰু এইটো চাওক, মই ওচৰত গৈ অকণমানেই তাৰ এইটো দেখুৱাই দিছোঁ। অসম চৰকাৰ তত্বাৱধানত প্ৰত্নতত্ত্ব বিভাগৰ এইটো অফিচ আছে, আৰু লগতে আছে লাচিত বৰফুকন, আমাৰ দেখিছে লাচিত বৰফুকন আছে এইফালে, ফটো এখন আছিলে। এইফালে আছে প্ৰত্নতত্ত্ব অসম চৰকাৰৰ অধীনত বিভাগৰ অফিচটো, আৰু ইয়াত আছে লাচিত বৰফুকন দেৱৰ ফটো এখন। আৰু এইটো চাওক আমাৰ সূৰ্যদাই বনোৱা কাৰিকৰীবিলাক কিমান ধুনীয়া বনাইছে এইটো। ধেমাজি জিলাত যিবিলাক সেনেকুৱা কাৰিকৰী সেইবিলাক পায় তেখেতে বনোৱা, আৰু তেখেতৰ বহুত বলুকাঠ হওক বা গছৰ খুটাৰ হেৰি হওক গোটেইখিনি বনাব পাৰে তেখেতে, খুব সুন্দৰকৈ উপস্থাপন কৰিব পাৰে, আৰু খুব ভাল লাগিছে এইটো আহি। আৰু বৰ্তমান কাম চলি আছে, এইবিলাক অকণমান লেতেৰা হৈ আছে, আৰু কাম চলি আছে যিহেতু, আৰু কেইদিনমান পিছত আৰু ভাল লগা হ'ব। যিটো লাচিত হেৰিবিলাক আহি আছে উৎসৱবিলাক 14 তাৰিখে। তো আপোনালোকে যদি কেতিয়াবা ইয়ালৈ আহে এইটো ঘুগুহা দৌলটো চাবলৈ নাপাহৰিব, কাৰণ ইয়াত বহুত ধুনীয়া এইটো জেগাটো। আৰু আমাৰ যিটো আমাৰ অসমৰ যিবিলাক পৰম মানে ঐতিহ্য আছিলে, সেই ঐতিহ্যবিলাক কিছুমান আমি চাব পাৰিব, যিবিলাক আমি গমেই নাপাওঁ। এতিয়াও বহুতো মানে ইয়াতো আৱিষ্কাৰ হোৱাই নাই এতিয়ালৈকে, বহুত কিবা কিবি বস্তু আছে ইয়াত। আৰু মোৰ বন্ধুৱে আনিছে, তেওঁ বহুত ধন্যবাদ জনাইছোঁ। এইফালে আছে ঘুগুহা দৌল মন্দিৰটো এইফালে। এই গছবিলাকত এটা বস্তু লিখি থোৱা আছে,
ঘুগুহা দলৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পদ নষ্ট নকৰি সংৰক্ষণ কৰক। এইটো বস্তু এনেকৈ লিখি দিছে কিছুমান গছত, আৰু বহুত এনেকুৱা গছত বহুত লিখা আছে ইফালে এই বস্তুবিলাক ইয়াতে মানে বহুত গছত আঁৰি দিয়া আছে এইবিলাক বেনাৰবিলাক, যাতে ইয়াতে সংৰক্ষণ হয়, কাৰণ ইয়াত বহুত বস্তু এতিয়া আৱিষ্কাৰ হোৱাই নাই, হ'বহে আৰু দেখুৱাম। আৰু এয়া চাওক পাৰ চৰাই এৰি দিয়া, ইয়াতে উচৰ্গা কৰা হয় পাৰ চৰাই। আৰু প্ৰতিটো খুঁটাত এনেকুৱা এইবিলাক গামোচা বন্ধা আছে, এইটো চাব। আৰু ইয়াত আছে কি হৰি মন্দিৰৰ ভিতৰত চূণ নাসানিব আৰু পৰিষ্কাৰকৈ ৰাখিব যত্ন। ইয়াতে এখন কৈছিলোঁ যে এইটো এতিয়া এটা গড় বন্ধা আছে, তো এনেকৈ চাৰিওফালে এনেকৈ গড় বন্ধা আছিলে। এতিয়া এনেকৈ এইটো চাওক, এইটো পূৰা গড় বন্ধা আছে এইটো দৌল গোবিন্দৰ পিণ্ডৰ ভিতৰত। আৰু মই অকণমান ওচৰত গৈ দেখুৱাই দিছোঁ, এইটো দৌল গোবিন্দৰ এইটো ঘুগুহা দলৰ মন্দিৰটো। যিটো ঘুগুহা দৌল আছিলে সেইটো হ'ল আহোম ৰজাৰ দিনৰে, আৰু চাওক ইয়াৰ কাৰিকৰী ইমান সুন্দৰকৈ বনাইছে এইবিলাক, আৰু চব গোটেই পকী মন্দিৰটো। চাওক সেইবিলাক মই দেখুৱাই দিছোঁ, সেইবিলাক এতিয়ালৈকে একো নষ্ট হোৱা নাই, এতিয়ালৈকে অক্ষতে আছে, কোনো ফাট মেলা নাই ইয়াতে, খুব ধুনীয়া হৈ আছে ইয়াতে মন্দিৰটো। আৰু এইবিলাক পকাবিলাক খুবেই ইয়াতে মানে বেলেগ ধৰণৰ অকণমান খুব ভাল এই বস্তুখিনি, আৰু ইমান কাৰিকৰীবিলাক ইমান সুন্দৰকৈ বনাইছে এইবিলাক। চাওক এইটো, আৰু মাজে মাজে এনেকুৱা সূতা দি থৈ দিছে, কিবা বিশেষ গুণ থাকিব পাৰে ইয়াৰ, যেনেকৈ সুবিধা হয় তেনেকৈ মানে ইয়াত যাতে নষ্ট নহয় সেইখিনি বনাইছিলে। আৰু ইয়াৰ মই পিছফালটো দেখুৱাই দিছোঁ ইয়াৰ। আৰু গড়টো সেই গড়বিলাক সেই পিছলৈকেও বন্ধা আছে ইয়াত, এই তাৰ নেটেৰে অলপমান, আৰু বহুত ডাঙৰ এৰিয়া এইটো, তাৰ মাজত এয়া গড় কিছুমান এইবিলাক অকণমান বেয়া হৈ থাকিলে এইবিলাক চাফা কৰি আছে। মই দেখুৱাই দিছোঁ পিছফালৰ পৰা। মোৰ এই ঘুগুহা দৌল যাত্ৰাত সহায় কৰা বন্ধুসকলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু তোৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, কাৰণ ইমান ব্যস্ততাৰ মাজতো মোক ইমানখিনি সময় দিয়াৰ বাবে, আৰু সদায় আভাৰী হৈ থাকিম তেখেতক, আৰু সদায় তেখেতৰ সুস্বাস্থ্য আৰু মংগল কামনা কৰি আজিৰ এই ভিডিঅ' সামৰিছোঁ। তো ধন্যবাদ।